নমস্কাৰ প্ৰিয় সখীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ অসমীয়া সখী ইউটিউব চেনেললৈ। আজি মই যিটো টপিক আপোনালোকৰ কাৰণে লৈ আহিছোঁ সেইটো গৰ্ভৱতী মহিলাসকলৰ লগত জড়িত। ঘৰতে বহি আপুনি 100% কনফাৰ্ম কেনেকৈ হ'ব পাৰিব যে আপুনি গৰ্ভৱতী। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰেগনেন্সি বা গৰ্ভাৱস্থা সকলো মহিলাৰ বাবে এক বিশেষ অনুভৱ। এই সময়খিনিয়ে আমাৰ জীৱনত ভালেখিনি প্ৰভাৱ পেলায়। এই সময়ত মহিলাসকলৰ শৰীৰত বহুত বায়'কেমিকেল চেঞ্জেছ হোৱা দেখা যায়, যাৰ কাৰণে মহিলাৰ শৰীৰত দৈনন্দিন জীৱনতকৈ বহুখিনি সালসলনি হোৱা পৰিলক্ষিত কৰিব পাৰি। আজিৰ এই ভিডিঅ'টোত আমি প্ৰেগনেন্সি কনফাৰ্ম কৰিবৰ কাৰণে দুটা বিষয়ত আলোচনা কৰিম। প্ৰথমটো হৈছে যে আমাৰ শৰীৰত কি সালসলনি ঘটে, আৰু দ্বিতীয়টো হৈছে আমি প্ৰেগনেন্সি হৰমন কেনেকৈ টেষ্ট কৰি গম পাম যে আমি প্ৰেগনেণ্ট হয় বা নহয়। গতিকে আহকচোন সখীসকল, প্ৰথমতে আমি গৰ্ভৱতী হোৱাৰ লগে লগে আমাৰ শৰীৰত হোৱা সালসলনিসমূহৰ বিষয়ে বুজি লওঁ। গৰ্ভাৱস্থাত মাহেকীয়া দিন পাৰ হোৱাৰ এক সপ্তাহৰ পাছত যদি এই লক্ষণসমূহ আমি আমাৰ শৰীৰত দেখা পাওঁ, তেন্তে আমি পৰৱৰ্তী ষ্টেপটো ল'ব লাগিব। সেই সালসলনিসমূহ এনেধৰণৰ: শৰীৰত বহুত বেছি গেছৰ সমস্যাই দেখা দিয়া। দ্বিতীয়তে, শৰীৰটোৱে বহুত ভাগৰ অনুভৱ কৰিব। এনেকুৱা লাগিব যে শৰীৰত একেবাৰে শক্তি নাই, একেবাৰে শক্তিহীন হৈ পৰিব আমাৰ শৰীৰটো। তৃতীয়তে, মুড ছুইংছ বা মন বা ভাৱৰ পৰিৱৰ্তন। গৰ্ভাৱস্থাত আমাৰ শৰীৰত ভালেখিনি ৰাসায়নিক পদাৰ্থ তৈয়াৰ হয়। সেই কাৰণতে আমাৰ শৰীৰত ভালেখিনি পৰিৱৰ্তন হোৱা দেখা যায়। সেই পৰিৱৰ্তনে আমাৰ মন বা ভাৱৰ ওপৰতো প্ৰভাৱ পেলায়। সেইবাবে গৰ্ভাৱস্থাত কেতিয়াবা নিজকে বহুত অকলশৰীয়া যেন অনুভৱ হয়, কেতিয়াবা সাধাৰণ অনুভৱ হয়, আৰু কেতিয়াবা নিজকে বহুত উদাস যেন অনুভৱ হয়। এনেধৰণৰ বহুত সালসলনি আমাৰ মনৰ ওপৰত ঘটে। মূৰৰ বিষ হোৱাৰ লগতে কম বেছি পৰিমাণে আমাৰ পেটৰ তলৰ অংশটো অলপ বিষ হোৱা দেখা পোৱা যায়। স্পটিং বা পাতলীয়া ৰক্তচাপ হোৱা দেখা যায়, যি আমাৰ নৰ্মেল মাহেকীয়াতকৈ বহুত বেলেগ হয়। বহুত কম পৰিমাণৰ হোৱাৰ লগতে এদিন বা 2 দিনতে এই ৰক্তচাপ বন্ধ হৈ যায়। সৰু সৰু কথাতে খং উঠা বা স্বভাৱটো খিংখিঙীয়াৰ দৰে হৈ পৰা। টোপনিত বহুত অদ্ভুত ধৰণৰ সপোন দেখা, যিবোৰ বাস্তৱৰ লগত কোনো সম্বন্ধ নাথাকে। এনেকুৱা ধৰণৰ পৰিৱৰ্তনো বহুত মহিলাৰ মাজত দেখা পোৱা গৈছে। শৰীৰত হোৱা ৰাসায়নিক পৰিৱৰ্তনৰ বাবেই মহিলাৰ শৰীৰত এনে সালসলনি হোৱা দেখা পোৱা যায়। ইয়াৰ উপৰিও স্তনত কম বেছি পৰিমাণে বিষ হোৱা দেখা যায়। সখীসকল, এইখিনি আছিল আমাৰ শৰীৰত হোৱা সালসলনিসমূহ। যদি আপুনি আপোনাৰ শৰীৰত এই সালসলনিসমূহ দেখা পাইছে আৰু লগতে আপোনাৰ মাহেকীয়া হোৱাৰ দিন 1 সপ্তাহ পাৰ হৈ গৈছে, তেন্তে আপুনি পৰৱৰ্তী ষ্টেপটো ল'ব পাৰে, যাক আমি প্ৰেগনেন্সি হৰমন টেষ্ট কৰা বুলি কওঁ। যেতিয়া এটা ভ্ৰূণ তৈয়াৰ হয়, তেতিয়া প্লেচেণ্টাৰ সহায়ত সি গৰ্ভাশয়ৰ বেৰত স্থাপিত হয়, যাক কোৱা হয় ইমপ্লেণ্ট। যেতিয়াই প্লেচেণ্টা ইমপ্লেণ্ট হয়, তেতিয়াই আমাৰ শৰীৰৰ পৰা HCG নামৰ এটা হৰমন ৰিলিজ হয়, যিয়ে প্ৰজেষ্ট্ৰন নামৰ এবিধ হৰমনৰ স্ৰোতক বঢ়ায়। এই প্ৰজেষ্ট্ৰন নামৰ হৰমনৰ আধাৰতে এটি শিশু নিজৰ মাতৃৰ গৰ্ভত 1ৰ পৰা 9 মাহলৈকে থাকিব পাৰে। তেজ পৰীক্ষাৰ জৰিয়তে আমি শৰীৰত HCG হৰমনৰ মাত্ৰা আমি চাব পাৰোঁ। কিন্তু সখীসকল, আমি ঘৰত তেজ পৰীক্ষা কৰাটো সম্ভৱ নহয়, কিন্তু আমি ঘৰতে পাচাব পৰীক্ষাৰ জৰিয়তে HCG হৰমনৰ মাত্ৰা গম পাব পাৰোঁ। আমি সকলোৱে জানো, বজাৰত বহুতো প্ৰেগনেন্সি কিটৰ উপলব্ধ আছে। 50 টকাৰ পৰা 100 টকাৰ ভিতৰত আমি এটা কিট বজাৰৰ পৰা ক্ৰয় কৰিব পাৰোঁ। গতিকে আমি প্ৰথমতে বজাৰৰ পৰা এটা কিট কিনি আনিব লাগিব, আৰু ৰাতিপুৱাৰ প্ৰথম পাচাবৰ চেম্পল ব্যৱহাৰ কৰি আমি প্ৰেগনেন্সি টেষ্ট কৰিব লাগিব। তেতিয়া আমি সঠিক ফলাফল লাভ কৰিব পাৰিম।
কিন্তু এনেকুৱা নহয় যে কেৱল আমি ৰাতিপুৱাৰ পাচাব ইউজ কৰিহে আমি প্ৰেগনেন্সি টেষ্ট কৰিব পাৰোঁ। দিনৰ যিকোনো সময়ৰ পাচাবেৰে আমি এই টেষ্ট কৰিব পাৰোঁ, কিন্তু ৰাতিপুৱাৰ টেষ্টত ইয়াৰ ফলাফল ভাল পোৱা যায়। আপুনিও প্ৰেগনেন্সি টেষ্ট কৰোঁতে চেষ্টা কৰিব যে চেম্পুলৰ বাবে আপুনি ৰাতিপুৱাৰ প্ৰথম পাচাবহে ব্যৱহাৰ কৰক, কিয়নো প্ৰথম পাচাবত HCGৰ মাত্ৰা বহুত ভাল ধৰণেৰে পোৱা যায়। প্ৰেগনেন্সি টেষ্ট কিটৰ গাইডলাইনত থকাৰ দৰে আপুনি যদি পাচাবৰ চেম্পুল ইউজ কৰাৰ পাছত লাইন 2ডাল আহে তেন্তে আপোনাৰ টেষ্টটো পজিটিভ, আৰু যদি লাইন 1ডাল আহে তেন্তে আপোনাৰ টেষ্টটো নেগেটিভ। সখীসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনাৰ ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আমাৰ লগত জড়িত হৈ থাকিব। আকৌ লগ পাম আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।